জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচকুৱা অঞ্চলত 51 সংখ্যক ৰঙাচকুৱা বহাগী মেলাৰ কণ কণ শিশু যুৱক যুৱতীসকলক লৈ বিহুৰ লগতে ঢোল-বাদন কৰ্মশালাৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। ৰঙাচকুৱা বহাগী মেলাৰ বাকৰিত অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী তথা প্ৰাক্তন জিলা পৰিবহণ বিষয়া দ্বিজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান। উক্ত কৰ্মশালাত অঞ্চলটোৰ অৰ্ধশতাধিকৰো অধিক কণ কণ শিশু যুৱক যুৱতীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ পাৰ ভঙা উচ্ছ্বাস তথা ঢোল পেঁপাৰ মাতে বৃহত্তৰ ৰঙাচুকাৰ মাজমজিয়াত এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। লগতে গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হৈ যোৱা বিহুক বিশ্ব ৰেকৰ্ড হিচাপে গঢ়িবলৈ সক্ষম হোৱা অনুষ্ঠানত উত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা 7গৰাকী নাচনী আৰু 2জন ঢুলীয়াক অসমীয়া জাতীয় স্বাভিমান কুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহ যোগায়। ৰঙাচকুৱা বহাগী মেলাই এইবাৰ 51 সংখ্যক বৰ্ষত ভৰি দিছোঁ। এইটো আনন্দৰ কথা। এতিয়াও মনত আছে আমি সৰু থাকোঁতে ৰঙাচুকাত আমি বিহু আয়োজন কৰিছিলোঁ। তেতিয়াৰ পৰা আহি আহি আমি বুঢ়াই হ'লোহি। যি কি নহওক এটা কথাই ভাল লাগিছে, আজি এই বিহুৰ দিনত বিহুৰ কালত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক উঠি অহা ল'ৰা ছোৱালীবিলাকে যি ধৰণে বিহু নৃত্যৰ প্ৰতি আকৰ্ষণ হৈছে, তেওঁলোকে আকৰ্ষিত হৈ বিহু শিকিছে। আজি ইয়াত ঢোল বাদন দেখিলোঁ, ঢোল শিকিছে। এইটোৱে আমাৰ অঞ্চলটোৰ ল'ৰা ছোৱালীসমূহক শিপাৰ লগত নিজৰ পৰিচয় অটুট ৰখাত সহায় কৰিব। কাৰণ আমাৰ দুটা নৃত্য, এটা হৈছে লোকনৃত্য বিহু আৰু এটা হৈছে শাস্ত্ৰীয় নৃত্য সত্ৰীয়া। এই দুটাই আমাৰ আচলতে প্ৰতিপাদ্য নৃত্য। গতিকে এই নৃত্যৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰাটো আমাৰ সমাজৰ কাৰণে শুভ লক্ষণ। এই সুযোগতে আমি ৰঙাচুকুৱাবাসী সমূহ ৰাইজক ৰঙাচকুৱা বহাগী মেলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, নতুন বছৰৰ ওলগ জনাইছোঁ। আৰু অহা 19 আৰু 20 এপ্ৰিল তাৰিখে যি ৰঙাচকুৱা বহাগী মেলাৰ মূল কাৰ্যসূচী দুখন হ'ব, তাত অতিথি শিল্পীসকল আহিব। সকলোকে আমাৰ মাজত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠান অতি সফলমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আছাম নিউজ।